মানে মদৰ দামটো বৃদ্ধি পাইছে বুলি মই মদ নাখায় আজিকালি দাম বেছি হৈছে কমিছে বাঢ়িছে ইয়াৰ লগত মোৰ সম্পৰ্ক নাই মই মদ এৰিছে खुनु खोथा गैया थब्लं थाब्लां डाइरेक्ट हाग्रामा सेरना दा बिनि उनावहाय इउपिपिएल दोलोनिफ्राय राजु कुमार नार्जारी बिथाङा गोख्रों रावफोरजों माखासे बाथ्राफोरखौ फोरमायदों जिलार सदर सहर मुसलपुरत तेखेतসকলে अभ्यर्थना कमिटिए राकेश ब्रह्म डांगरिया मुन्टु बड़ो डांगरिया तेखेतসকলে अभ्यर्थना समितिर नेतृत्व बहन कर धुनियाके जे कन्फारेन्सটো কৰি দিলে তাৰ কাৰণে thanks to all the people in Musolpur in Baksa district and all the workers of the UPPL এতিয়া আমাৰ চতুৰ্থ তিনিবাৰ্ষিক যে অধিৱেশন UPPL তাতে বহুত মানে সিদ্ধান্ত লোৱা হৈছে তাৰ ভিতৰতে ঘাইকেই আমাৰ চাৰিটা সিদ্ধান্ত আপোনালোকৰ দ্বাৰা দি আমাৰ বড়োলেণ্ডবাসী ৰাইজ আৰু অসমবাসী ৰাইজ সকলোকে জনাবলৈ আজিৰ এই প্ৰেছ বাৰ্তাটো অনুষ্ঠিত কৰা হৈছে প্ৰথম সিদ্ধান্ত আমাৰ ইউপিপিএলৰ যে কেন্দ্ৰীয় কমিটি আছে এইটো কাৰ্যকাল 3 বছৰ উকলি গ'ল ইউপিপিএলৰ সংবিধানৰ মতে 3 বছৰৰ কাৰণে থাকে তো এইবাৰ নতুন কমিটি গঠন কৰিবলগীয়া আছিল গতিকে যে অসম বিধানসভা আমাৰ নিৰ্বাচন আহি আছে এই আসাম এছেম্বলি ইলেকশ্যনৰ পিছত বিহুৰ পিছত আমি নতুন কমিটিটো গঠন কৰিম বুলি এটা সিদ্ধান্ত লোৱা হৈছে 6 মাহৰ কাৰণে কেন্দ্ৰীয় কমিটি ইউপিপিএলটো এক্সটেন্ড কৰা হ'ল এইটো প্ৰথম ৰেজলিউচন আমি এডপ্ট কৰিছোঁ কিছুমান সালসলনি কৰা হৈছে যেনেকৈ আমাৰ যুৱ শাখা নতুনকৈ পুনৰ্গঠন কৰা হৈছে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া সভাপতি বনাই আমাৰ ফুকন লাহাৰী আৰু আমাৰ আগৰ সান্তাল ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি বিমান সৰেন ডাঙৰীয়াক জেনেৰেল সেক্ৰেটাৰী লৈ আমি ইউথ কমিটিটো আমি পুনৰ্গঠন কৰিছোঁ মহিলা শাখাৰ অলপ সালসলনি কৰা হৈছে সভানেত্ৰী হিচাপে আমাৰ প্ৰতিভা ব্ৰহ্ম বাইদেউ ডাঙৰীয়াই আছে জেনেৰেল সেক্ৰেটাৰী মুৰ্ছিদা বেগম ডাঙৰীয়াই আছে লগতে নতুন এজন জেনেৰেল সেক্ৰেটাৰী অৰ্গেনাইজেশ্যন অনা হৈছে এইটো আমাৰ স্পেচিয়েল ৰিভিজন চলি আছে স্পেচিয়েল ৰিভিজন অফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আসাম ইলেকশ্যন কমিশ্যনে যে স্পেচিয়েল ৰিভিজন অসমত চলাই আছে তাত আমি বহুত আভুৱা দেখা পাইছোঁ ৰাইজৰ বহুত কমপ্লেইন প্ৰত্যেকটো সমষ্টিত হাজাৰ হাজাৰ ব্যক্তিৰ নামত কমপ্লেইন কৰা হৈছে বহুত বুথ কমিটিত আমি এনেকুৱা এটা কমপ্লেইন পালোঁ যে এজন ব্যক্তিয়ে জীৱিত ব্যক্তিক মৃত বুলি 100জন 150জন মানুহৰ নামত কমপ্লেইন কৰিছে একজন মানুহ আৰু এটা বিশেষ ৰাজনৈতিক দলৰ কৰ্মীবিলাকে এইটো কৰি আছে আৰু মানুহক হাৰাশাস্তি কৰিবলৈ এই যে স্পেচিয়েল ৰিভিজনৰ এইটো যে আহ্বা থাকি গ'ল এইটো কিন্তু গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয় উইদাউট ৰাইট টু ভোট দেয়াৰ ইজ নো ডেমক্ৰেচি আৰু ৰাইট টু ভোট ইজ এ ফাণ্ডামেণ্টেল ৰাইট ভোট দিব পৰাটো এটা মৌলিক অধিকাৰ হয় আমি 200 বছৰ ব্ৰিটিছৰ শাসনত থাকি আমাৰ পূৰ্বপুৰুষে বহুত কষ্ট কৰি স্বাধীনতা আনি আমাক সাকসেসফুল এটা গণতন্ত্ৰ বনোৱাত আমাক গিফ্ট হিচাপে দি গৈছে আজিৰ নৱপ্ৰজন্মই আমি যদি এজন ভোটাৰে আনজন ভোটাৰৰ এগেইনষ্টত ষড়যন্ত্ৰমূলকভাৱে হাৰাশাস্তি কৰিবলৈ ভুৱা কমপ্লেইন দি ভোট অধিকাৰ কৰ্তন কৰিব বিচাৰে সেইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয় তো এইটো আপোনাৰ আমাৰ সকলোৰে দায়িত্ব আছে আমি যিসকলৰ নামত ভুৱা কমপ্লেইন এতিয়া হৈ আছে স্পেচিয়েল ৰিভিজনত বিশেষকৈ মই আপোনালোকক এক্সাম্পল হিচাপে মোৰ ফেচবুক পেজতো মই লিখিছোঁ আমাৰ গোসাইগাঁও সাব ডিভিজনৰ ভাওৰাগুৰি অঞ্চলত মান্দাৰপাৰা বুলি এটা আছে 46 নং এটা বুথ চেণ্টাৰ আছে পৰ্বতজোৰা এলএচিৰ আণ্ডাৰত 5 নং পৰ্বতজোৰা এলএচিৰ নামৰ আণ্ডাৰত তাতে দুইজন ব্যক্তিয়ে 146 মানুহৰ এগেইনষ্টত কমপ্লেইন কৰিছে তেখেতসকলে মৃত বুলি কিন্তু আউট অফ 146 মানুহে জীৱিত আৰু যোন মানুহে কমপ্লেইন কৰিছে নামটো নলওঁ মই তেখেতসকলে নিজে স্বীকাৰ কৰিছে আমি নাজানো আমি কমপ্লেইন দিয়া নাই আমাৰ
ব্লেংক চিগনেচাৰ লৈ পেলাই এই কমপ্লেইনটো কৰা হৈছে বুলি তেখেতসকলে স্বীকাৰ কৰিছে আৰু এফিডেভিটত লিখি দিছে। তো তেনেকুৱা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি তেনেকুৱা বহুত উদাহৰণ পালোঁ। সেইটো অসমৰ ভৱিষ্যতৰ কাৰণে ভাল নহয়, ভাৰতৰ ভৱিষ্যতৰ কাৰণে ভাল নহয়। এতিয়া গণতন্ত্ৰৰ যে মৌলিক অধিকাৰ এইটো হ'ল ৰাইট টু ভোট। ইয়াৰ ওপৰত যদি আক্ৰমণ চলে তেনেহ'লে আপুনি আমি সকলোৱে থিয় হ'ব লাগিব। গতিকে আমি আমাৰ অধিৱেশনত সিদ্ধান্ত লৈছোঁ যে আমাৰ যিখিনি এইবিলাক মাইল্ড প্ৰেক্টিচেছ হৈ আছে, চিৰিয়াছ এলিগেশ্যনছ আহি আছে, এটেক অন ফাণ্ডামেণ্টেল ৰাইট, অন ডেম'ক্ৰেটিক ইনষ্টিটিউশ্যন, অন ডেম'ক্ৰেচি, এইটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি অনুৰোধ কৰিছোঁ এইবিলাক যাতে ভুল নকৰে। হিষ্ট্ৰীক এটা ব্লাণ্ডাৰ হ'ব, এইটো যাতে নকৰে। এজন নাগৰিকে আনজন নাগৰিকৰ প্ৰতি বৈষম্যমূলক, আক্ৰোশমূলক এইবিলাক যদি একশ্যনটো লয় এইটো ভাল নহ'ব। এইকাৰণে খন্তেকীয়া বেনিফিটৰ কাৰণে লং টাৰ্ম বেনিফিটটো আমি হেৰুৱাব নালাগে। আপোনালোকে সকলোৱে জানে যে আমাৰ সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজ বা সাউথ এছিয়ান কাণ্ট্ৰিজবিলাকত এতিয়া কোনো ছাকচেছফুল ডেম'ক্ৰেচি হৈ থকা নাই। বাংলাদেশৰ অৱস্থাটো বেয়া, তাতে গণতন্ত্ৰ এতিয়া নাই।